কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে ইনষ্টাগ্ৰাম আৰু এই ৱেবছাইট কেইটাৰ মাজত পাৰ্থক্য নোহোৱা হৈ যায় আছে। কিয় কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকা। और अभी जो आप देख रहे हो कि एक लड़की यहाँ पे एक ऐसी ड्रेस पहन के आई है, इसमें आपको क्या बुरा लग रहा है? इस कलर की चड्डी पहने हो। আজিকালি ইনষ্টাগ্ৰামত সদায় নতুন নতুন ট্ৰেণ্ড আহি থাকে। গম নাপাওঁ মানুহৰ মগজুত কি বিকৃতি ঘটিছে আৰু দিনক দিনে এই বিকৃতিটো বেছি হৈ যাই আছে। দুই 2025 ষ্টাৰ্টিঙৰ পৰা কিবা কামৰ কাৰণে ইনষ্টাগ্ৰামটো আনইনষ্টল কৰি থৈছিলোঁ আৰু কিবা এটা কামৰ কাৰণে ইনষ্টাগ্ৰামটো ইনষ্টল কৰি ল'ব লগা হ'ল আৰু ইনষ্টল কৰিলে তোমালোকে জানাই ৰিলছ চোৱা যাবই আৰু ৰিলছটো খুলি কিছুমান এনেকুৱা কণ্টেণ্ট দেখিলোঁ যি দেখি মোৰ মাথা গৰম হৈ গ'ল। তোমালোকে এই দুটা এপ কেতিয়াবা চাইছানে? যদি চোৱা নাই চাব নালাগে। যি বস্তু আমি এই এপ দুটাত পেইড ছাবস্ক্ৰিপশ্যন লৈ চাব লাগে, সেই বস্তু এতিয়া ইনষ্টাগ্ৰামত ফ্ৰীত আৰু তাতকৈ বেছি এভেইলেবল আছে। এটা সময় আছিল য'ত মানুহে নতুন ফ্ৰেণ্ড বনাবৰ কাৰণে ছ'চিয়েল মিডিয়া ইউজ কৰিছিল আৰু এতিয়া একদম সময় উল্টা হৈ যায় আছে। ডাৰ্ক হিউমাৰৰ নামত এইবিলাক কণ্টেণ্ট দেখুৱাই আছে। कल रात बहुत इंतजार के बाद भी मुझे कोई साधन नहीं मिल रहा था। फिर मुझे एक कार दिखी तो मैंने उनसे लिफ्ट मांग ली। उन लोगों ने मेरी हेल्प की, इसलिए मैंने उन सबको बहुत इज्जत दी। फिर वो लोग मुझे सही सलामत घर छोड़ के चले गए। তোমালোকে দেখিছানে ইনষ্টাগ্ৰামত এক্সপ্ল'ৰ পেজটো অ'পেন কৰাৰ লগে লগে অকল নিউড কণ্টেণ্টবিলাকেই শ্ব' হৈ থাকে আৰু তাতেই কিছুমান গেট ৰেডি উইথ মি কিবা ট্ৰেণ্ড ওলাইছে তাৰে ভিডিঅ' দি থাকে। ইয়াত ৰেডি হ'ব লগা বেলেগ একো নাই। আগত যে কোনোবাই কৈছিল কাৰোবাৰ ভিডিঅ' ভাইৰেল হৈছে, কাৰোবাৰ ফটো ভাইৰেল হৈছে আৰু সেইবিলাকে এতিয়া গেট ৰেডি উইথ মি ট্ৰেণ্ডৰ নামত কাপোৰ খুলি বেলেগক দেখুৱাই আছে আৰু সকলোৱে জানে এই ভিডিঅ'বিলাক চাই ৰেডি কোন হৈ আছে। আমি যেতিয়া এনেকুৱা ভিডিঅ' ফটো এইবিলাক লাইক কৰোঁ, কমেণ্ট কৰোঁ, এইবিলাক কৰাৰ পিছত অহাকালি কি ঠিক আমাৰ ঘৰত তেনেকুৱা সিহঁতৰ নিচিনা কোনোবা নহ'ব কি এনেকুৱা হৈয়ে আছে। আজি এনেকুৱা ক্ৰিয়েটৰবিলাকক আনফল' কৰি দিয়ে যোনে এনেকুৱা ধৰণৰ কণ্টেণ্ট বনাই আছে, কাৰণ এইবিলাকে ইনষ্টাগ্ৰামটো মিনি পৰ্ণাপ বনাই দিছে। যদি তোমালোকৰ বিশ্বাস নহয় এই ভিডিঅ'কেইটা চাই লোৱা। আৰু এই তিনিটা বহুত সৰু এক্সাম্পল, কাৰণ ইয়াতকৈ ভালকাৰ বস্তু মই মোৰ ইউটিউবত দিব নোৱাৰোঁ। ইয়াত কি আছে, নিউডিটি, তাৰপিছত কিছুমানে শ্ব' অফ কৰি আছে আৰু কোনোবাই ডান্সৰ নামত এইবিলাক কৰি আছে আৰু ফুল টাইম পাছ কণ্টেণ্ট। আৰু ইয়াত চীনৰ টিকটক, ইয়াত কি আছে ছায়েন্স ডেভেলপমেণ্ট, কালচাৰেল আৰু নেচাৰৰ ভিডিঅ'বিলাক ইয়াত বেছি আহি থাকে। আমি যেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ বহুত কোৱাৰ পিছত ঘৰৰ পৰা মোবাইল এটা দিছিল আৰু এতিয়া কি সৰু সৰু ল'ৰা ছোৱালীবিলাকক মোবাইল দি দিছে আৰু সিহঁতে ইনষ্টাগ্ৰাম খুলি কি দেখিছে, অলপ কাপোৰ পিন্ধি নিউড ভিডিঅ' আপলোড কৰি লাখ লাখ টকা ইনকাম কৰি আছে, BMW ঘূৰি আছে, মাৰ্চিডিছত ঘূৰি আছে। আৰু এতিয়া এইবিলাক দেখি সিহঁত যে ইনফ্লুৱেঞ্চ নহ'ব ইয়াৰ পৰাই, ইয়াৰ কি মানে গেৰাণ্টি আছে? আৰু মই যে কৈছিলোঁ ইনষ্টাগ্ৰাম আৰু এই ৱেবছাইট কেইটাৰ মাজত পাৰ্থক্য নোহোৱা হৈ যায় আছে, তোমালোকে নিজেই চোৱা। কিছুমান মানে এনেকুৱা মডেলৰ ভিডিঅ' দেখা পাবা যাৰ মানে বায়'ত কিবা লিংক দিয়া থাকে আৰু সেই লিংকত ক্লিক কৰি সেই লিংকত যোৱাৰ পিছত অনলিফেন্স নামৰ এটা এপ্লিকেশ্যন এটাত মানে ৰিডাইৰেক্ট কৰি দিয়ে আৰু ইনষ্টাগ্ৰামত এনেকুৱা ভিডিঅ'বিলাক প্ৰমোশ্যন বেছি কৰে, মানে এনেকুৱা ভিডিঅ'বিলাক তোমাৰ ফিডত বেছিকৈ দেখাব। কি হয় এই অনলিফেন্স প্লেটফৰ্মটো? অনলিফেন্সৰ ফাউণ্ডাৰৰ মতে এইটো এটা পেইড কণ্টেণ্ট ক্ৰিয়েশ্যন প্লেটফৰ্ম, কিন্তু ৰিয়েলিটি একদম বেলেগেই। এইজনে আমেৰিকাৰ ইউটিউবাৰ যিয়ে অনলিফেন্সত ভিডিঅ' দি 1 বছৰত $1 মিলিয়ন মানে ইমান পইচা ইনকাম কৰিছে। আৰু এনেকুৱা অনলিফেন্স মডেলেৰে ভৰি আছে ইনষ্টাগ্ৰাম। যেতিয়া মানে আমাৰ ওচৰৰ ল'ৰা ছোৱালীয়ে দেখিব, সৰু সৰু ল'ৰা ছোৱালীবিলাকে দেখিব যে এনেকুৱা ভিডিঅ' বনাই লাখ লাখ পইচা ইনকাম কৰিব পাৰি, BMW মাৰ্চিডিছত ঘূৰিব পাৰি, তেতিয়া কি হ'ব? মানে কোনফালে গতি কৰি আছে আমাৰ দেশ? গতি কৰিব নহয়, কৰিছেই। মানে কি হৈছে, তুমি ইনষ্টাগ্ৰামটো খুলি চাবা, দেখা পাবা তাতে সৰু সৰু মাইনৰ ছোৱালীবিলাকে কেনেকুৱা ভিডিঅ' আপলোড কৰি থাকে। আৰু আজিকালি ছ'চিয়েল মিডিয়াত কি ভালতকৈ বেয়া বস্তুহে বেছি ভাইৰেল হৈ থাকে। মানে কি হৈছে, আমাৰ অসমতে এক্সাম্পল চোৱা, বেলেগ ভাল ভিডিঅ'বিলাক ভাইৰেল নহয়, কিন্তু কোনোবাই ক'ৰবাত কাজিয়া কৰি আছে, কোনোবাই কাৰোবাক গালি দিছে বেয়াকৈ, সেইবিলাক ভিডিঅ' বেছি ভাইৰেল হৈ থাকে। মানুহে এইবিলাক চাব ইমান ফ্ৰী টাইম ক'ত পায়, মই সেইটো বুজি নাপাওঁ। এতিয়া তোমালোকেই ভাবা আমাৰ সমাজ কোনফালে গতি কৰি আছে আৰু ইয়াৰ মেইন কাৰণ কি? কম বয়সতে ফোন দিয়া। আৰু আজিৰ এই ডিজিটেল এৰাত আমি 1 ছেকেণ্ডত যিকোনো বস্তু চাৰ্চ কৰি চাব পাৰোঁ আৰু এই ছ'চিয়েল মিডিয়াৰ ইনফৰমেশ্যন লৈ আমাৰ ব্ৰেইন ভালকৈ কাম নকৰা হৈ গৈছে। যিকোনো এটা কাম কৰাত কনচিষ্টেঞ্চি নোহোৱা হৈ গৈছে আৰু পঢ়াত মন নবহে। কাৰণ কি? 30 ছেকেণ্ডৰ মূৰে মূৰে যেতিয়া ৰিল স্ক্ৰল কৰি আমাৰ ব্ৰেইনে ডপামিন পাই থাকিব, 1 বছৰ পঢ়ি
মানে কিবা ৰিজাল্ট এটা অহালৈকে মানে ৰখি থাকিব পাৰিব নেকি? ছ'চিয়েল মিডিয়া এনেকুৱা এটা বস্তু যাৰ পজিটিভ ছাইড আছে আৰু নিগেটিভ ছাইডো আছে, কিন্তু আমাক ছ'চিয়েল মিডিয়াত দেখুৱাই কি যিটো ছাইডে কণ্ট্ৰভাৰ্চি হৈ আছে কিবা হৈ আছে এইখিনি আমাক বেছিকৈ দেখুৱায়। আৰু তোমালোকে যিমান পাৰা সিমান ইনষ্টাগ্ৰামৰ পৰা দূৰত থাকিব চেষ্টা কৰিবা, তাৰ পিছতহে লাইফত কিবা কৰিব পাৰিবা। কাৰণ 30 ছেকেণ্ডৰ পিছত যেতিয়া ডপামিন পাই থাকিবা, ভিডিঅ' চাই থাকিবা, ডপামিন পাই থাকিবা, সেই জালখনৰ পৰা তাৰপিছত তোমালোকে ওলাই আহিব নোৱাৰিবা। সেইকাৰণে এতিয়াই যদি পাৰা এতিয়াই ইয়াৰ পৰা ওলাই আহা আৰু ইনষ্টাগ্ৰামটো পাৰা যদি আনইনষ্টল কৰি দিয়া। আৰু যদি আনইনষ্টল কৰিব নোৱাৰা, কি চাবা কি নাচাবা এইটো ইনষ্টাগ্ৰামৰ এলগৰিদমক ডিচাইড কৰিব নিদিবা, এইটো তুমি নিজেই ডিচাইড কৰি লোৱা। আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিবা, আৰু যদি বেয়া লাগিছে ডিছলাইক কৰি দিবা, আৰু যদি ফাৰ্ষ্ট টাইম চেনেলটো চাই আছা তেতিয়াহ'লে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।